800 বছৰ পুৰণা আইতাহঁতে কোৱা গৰ্ভত ছোৱালী হোৱাৰ 4টা লক্ষণ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল অসমীয়াত ঘৰুৱা দিহা বাই চন্দ্ৰকলালৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই প্ৰেগনেঞ্চি ভিডিঅ'টিত আমি এনেকুৱা 4টা লক্ষণৰ বিষয়ে জানিম যিটো আমাৰ আইতাহঁতে কোৱা হয়, লগতে এইটো লক্ষণটো 800 বছৰ পুৰণাও হয়। ঠিক আছে বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে মোৰ চেনেললৈ নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰে ওচৰত থকা নটিফিকেশ্যনৰ বেলখন প্ৰেছ কৰি অল কৰি থৈ দিব, যাতে মই আগলৈ এনেকুৱা প্ৰেগনেঞ্চি ৰিলেটেড ভিডিঅ' আনিলে আপোনালোকে প্ৰথমতে নটিফিকেশ্যন পাই যায়। আৰু যদি আপোনালোকক মোৰ এই ভিডিঅ'টি ভাল লাগে তেন্তে এটা লাইক কৰিব, লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আহক তেন্তে বন্ধু বান্ধৱীসকল, এতিয়া আমি ভিডিঅ' আৰম্ভ কৰোঁ। ঠিক আছে, আৰু বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে মই কৈ দিব বিচাৰিম, মোৰ চেনেলে কোনো লিংগ ভেদভাৱক ছাপোৰ্ট নকৰে। মই ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটোৱে যে কেৱল গৰ্ভৱতী মহিলাৰ জন্ম উৎসুকতাৰ কাৰণেহে মই ভিডিঅ'টি বনাওঁ। আৰু বন্ধু বান্ধৱীসকল, যেতিয়া কি হয়, এজনী মহিলাই গৰ্ভধাৰণ কৰে, তাৰপিছত কি হয়, গৰ্ভৱতী মহিলাৰ জন্ম উৎসুকতা থাকে যে তেওঁৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয় নে ছোৱালী হয়। লগতে তেওঁৰ পৰিয়ালবৰ্গৰ জনাৰ উৎসুকতা থাকে যে গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয় নে ছোৱালী হয়। এনেতে তেওঁলোকে বিভিন্ন ধৰণৰ উপায় কৰি থাকে বা লক্ষণৰ দ্বাৰা জানিব বিচাৰে যে গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয় নে ছোৱালী হয়। বন্ধু বান্ধৱীসকল, আপোনালোকে জানে যে ভাৰতৰ লিংগ পৰীক্ষা কৰিব নোৱাৰি। ভাৰতৰ লিংগ পৰীক্ষা কৰাটো দণ্ডনীয় অপৰাধ হয়। আপোনালোকে কোনো ধৰণৰ মেডিকেল হেল্প ল'ব নোৱাৰে। কিন্তু এনেকুৱা কিছুমান উপায় আছে বা লক্ষণ আছে যাৰ দ্বাৰা আপোনালোকে গম পাব পাৰে যে গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয় নে ছোৱালী হয়। আৰু বন্ধু বান্ধৱীসকল, কি হয়, যেতিয়া এজনী মহিলাই গৰ্ভধাৰণ কৰে তাৰপিছত কি হয়, গৰ্ভৱতী মহিলাৰ শৰীৰৰ যিটো হৰমনৰ পৰিৱৰ্তন খুব তীব্ৰভাৱে হ'ব ধৰে, যাৰ বাবে এজনী গৰ্ভৱতী মহিলা শাৰীৰিকভাৱে আৰু মানসিকভাৱে বহুত সমস্যাটো থাকে। আহক তেন্তে বন্ধু বান্ধৱীসকল, এতিয়া আমি জানো গৰ্ভত ছোৱালী হোৱাৰ 4টা সঠিক লক্ষণৰ বিষয়ে। প্ৰথম লক্ষণটো হ'ল গৰ্ভৱতী মহিলাৰ চেহেৰা। গৰ্ভাৱস্থাৰ সময়ছোৱাত যদি এজনী গৰ্ভৱতী মহিলাৰ চেহেৰা খুব উজ্জ্বল হৈ আছে বা ধুনীয়া হৈ আছে তেন্তে জানিব যে এইটো এটা গৰ্ভত ছোৱালী সন্তান থকাৰে লক্ষণ হয় বুলি। দ্বিতীয় লক্ষণটো হ'ল গৰ্ভৱতী মহিলাৰ পেট। গৰ্ভাৱস্থাৰ সময়ছোৱাত যদি এজনী গৰ্ভৱতী মহিলাৰ পেট গোলাকাৰ তৰবুজৰ নিচিনা গোলাকাৰ হয় তেন্তে জানিব যে এইটো এটা গৰ্ভত ছোৱালী সন্তান থকাৰ লক্ষণ হয় বুলি। তৃতীয় লক্ষণটো হ'ল গৰ্ভৱতী মহিলাৰ ব্ৰেষ্ট। গৰ্ভাৱস্থাৰ সময়ছোৱাত যদি এজনী গৰ্ভৱতী মহিলাৰ যিটো বাওঁহাতৰ যিটো ব্ৰেষ্ট খুব বিষায় বা খুজুতি হয় তেন্তেও জানিব যে এইটো এটা গৰ্ভত ছোৱালী সন্তান থকাৰে লক্ষণ হয় বুলি। চতুৰ্থতে চুলি। গৰ্ভাৱস্থাৰ সময়ছোৱাত যদি এজনী গৰ্ভৱতী মহিলাৰ খুব চুলি সৰি আছে তেন্তেও জানিব যে এইটো এটা গৰ্ভত ছোৱালী সন্তান থকাৰে লক্ষণ হয় বুলি। গতিকে বন্ধু বান্ধৱীসকলে এয়া আছিলে গৰ্ভত ছোৱালী হোৱাৰ 4টা লক্ষণৰ বিষয়ে। বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ভিডিঅ'টি কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব। ঠিক আছে, গতিকে আজিৰ ভিডিঅ'টিত ইমানেই। কাইলৈ মই আপোনালোকৰ ওচৰত আন এটা হেল্ডি প্ৰেগনেঞ্চি ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে ধন্যবাদ।